চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বিশেষ মাহ জুলাই মাহ প্ৰায় সংখ্যক কৰ্মচাৰীয়ে এই মাহটোলৈ ৰৈ থকা দেখা যায় কিয়নো এই মাহতে প্ৰত্যেক কৰ্মচাৰী দৰমহা 3% বৃদ্ধি হয় কিন্তু বহুতো কৰ্মচাৰীয়ে 3% বৃদ্ধিত কিমান অতিৰিক্ত দৰমহা বৃদ্ধি হ'ব ভালদৰে অৱগত নহয় অৰ্থাৎ কৰ্মচাৰীজনে জুন মাহত যদি সৰ্বমুঠ দৰমহা 57,997 টকা আৰু নেট অৰ্থাৎ টেক্স পেঞ্চন অন্যান্য কৰ্তন কৰি মুঠ 51,872 টকা পাই আছে তেন্তে এই নেট দৰমহাৰ লগত 3% বৃদ্ধি হ'বনে সৰ্বমুঠ দৰমহাৰ লগত 3% বৃদ্ধি পাব নে অন্য বেলেগ ধৰণে আজি এই ভিডিঅ'টোত জুলাই মাহৰ দৰমহাত 3% বাৰ্ষিক বৃদ্ধিত কিমান অতিৰিক্ত দৰমহা বৃদ্ধি হ'ব জানিব পাৰিব তেনেহ'লে পলম নকৰি কেনেকৈ 3% বাৰ্ষিক বৃদ্ধি হয় জানো আহক ধৰা হ'ল কৰ্মচাৰী এজনৰ জুন মাহৰ দৰমহা বেচিক পে আৰু গেট পে যোগ কৰি মুঠ 35,430 দিয়ে বৰ্তমান 55%, 19,487 টকা, হাউচ ৰেণ্ট 2,480 টকা, MA 600 টকা, আদাৰটো আমাৰ ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই সৰ্বমুঠ দৰমহা পাব 57,997 টকা আৰু কৰ্তন কৰিব NPS 5,492 টকা, GIS 200 টকা, PTEX 208 টকা, MML SY 225 টকা আৰু এই MML SY কৰ্মচাৰী গ্ৰেড অনুসৰি পৃথক থাকে সৰ্বমুঠ কৰ্তন হ'ব 6,125 টকা আৰু কৰ্মচাৰীজনৰ নেট দৰমহা হ'ব 51,872 টকা এতিয়া 3% এনুৱেল ইনক্ৰিমেণ্ট উলিয়াবলৈ হ'লে প্ৰথমে এই বেচিক পে অৰ্থাৎ পে আৰু গেট পে যোগ কৰি যিটো মুঠ পে পাম অৰ্থাৎ 24,730 যোগ 8,700 সমান 35,430 অৰ্থাৎ এই 35,430 লগত আমি 3% কৰিব লাগিব অৰ্থাৎ যদি আমি 3% কৰোঁ তেন্তে 1,062.9 আমি এই 1,062.9 সংখ্যাটো আমি একেবাৰে নিকটৱৰ্তী 10লৈ বৃদ্ধি কৰিব লাগিব অৰ্থাৎ 1,070 টকা হ'ব অৰ্থাৎ বেচিক পেত মুঠ দৰমহা বাঢ়িল 1,070 টকা এই 1,070 টকাৰ পূৰ্বৰ পে লগত অৰ্থাৎ 24,730 লগত যোগ কৰিলে জুলাই মাহৰ পে অৰ্থাৎ 27,800 টকা পোৱা যায় এতিয়া আমি এই 3% বৃদ্ধিৰ সৈতে জুলাই মাহৰ বেচিক পে লগতে দৰমহা গাঁথনি হ'ব বেচিক পে হ'ব 36,500 টকা DA 20,070 টকা HR 2,555 টকা ML 600 টকা আৰু সৰ্বমুঠ হ'ব 59,730 টকা আৰু কৰ্তন ভাগত থাকিব NPS 5,658 টকা GIS 200 টকা PTEX 208 টকা MMLSY থাকিব 225 টকা সৰ্বমুঠ কৰ্তন হ'ব 6,291 টকা আৰু কৰ্মচাৰীজনৰ জুলাই মাহত নেট দৰমহা হ'ব 53,439 টকা গতিকে তুলনামূলকভাৱে মুঠ দৰমহা বৃদ্ধি হ'ব বেচিক পে 1,070 টকা ডিএড বৃদ্ধি হ'ব 588 টকা হাউচ ৰেণ্ট 75 টকা সৰ্বমুঠ দৰমহা বৃদ্ধি হ'ব 1,733 টকা ইয়াৰ পিছত কৰ্তনত NPSত মুঠ কৰ্তন বৃদ্ধি পাব 166 টকালৈ আৰু কৰ্মচাৰীজনৰ নেট দৰমহাত বৃদ্ধি পাব মুঠ 1,568 টকা অৰ্থাৎ জুন মাহত কৰ্মচাৰীজনৰ দৰমহা আছিলে 51,872 টকা আৰু জুলাই মাহত নেট দৰমহা হ'ব 53,439 টকা আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে বাৰ্ষিক 3% বৃদ্ধিত চৰকাৰী কৰ্মচাৰী কিমান দৰমহা বৃদ্ধি হয় ধাৰণা লাভ কৰিলে লগতে নিজৰ নিজৰ বেচিক পেৰ লগত 3% বৃদ্ধি কৰি দৰমহা কিমান বৃদ্ধি হয় উলিয়াবলৈ সক্ষম হ'ব শেষত ভিডিঅ'টো কেনেকুৱা পালে
কমেণ্টৰ জৰিয়তে জনাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।